পুণ্যকে গ্ৰাস কৰিবলৈ উদ্যত হয়, তেতিয়াই আখৰিক শক্তি বিঘ্নাত কৰি ধৰ্ম আমি যুগে যুগে আমি এই যজ্ঞ ৰক্ষ মানৱ দানৱ পুৰা সকলোৱে তোমালোকে যি কৰিছা, যি হৰণ কৰিছা, যি ভক্ষণ কৰিছা আৰু যি পূজা অৰ্চন কৰিছা, সকলোটি আমাকেই অৰ্পণ কৰা। কাৰণ সমস্ত ভূততে ব্যাপী আশ্ৰময় মানিবা সভাটো তুমি ব্ৰাহ্মণ সংসাৰৰ বিচাৰি দাতাটো চোৰাটো যেন দৃষ্টিয়ে কৰিব আৰু এই সংসাৰত ঘৰ বাঞ্ছা নকৰা কৰ্মই হ'ল পৰম ধৰ্ম। যাক যজ্ঞ কৰি তোমাকৰ দেৱতা সন্তুষ্ট কৰা কৰ্মৰ যোগেদি তোমাকৰ দেৱতাক সন্তুষ্ট কৰিবলৈ যত্ন কৰা। ব্ৰহ্ম জ্ঞানীজনেও যাক বিতৰ্ক কৰাৰ নাৰী প্ৰয়োজন। কাৰণ আমি যাক বিতৰ্ক আহুতি গৰাকী, আমি আমি সকলো আত্মাৰ পৰম আমি জগতৰ প্ৰতি ঘূৰি গলাতেই বিৰাজ নিষ্কামভাৱে বিচাৰে যিজনে আমাক, তেওঁ পৰম জ্ঞান আৰু তেনে পৰম পুৰুষক উদ্ধাৰ পালে সৰ্বদা সৰ্বদা গুৰুগুৰু পাছে পাছে। কিন্তু এতিয়া সত্য তাপন আৰু যুগৰ ধৰ্ম এই চাৰিজনকে সৃষ্টি পালনকে দায়িত্ব অৰ্পণ কৰা হৈছিল। আমাৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ গমনৰ লগে লগে এতিয়া পৃথিৱীৰ কলিৰ ৰাজত্ব চলিছে। কাৰণ এতিয়া যে যুগপতি কলি, হে আমাৰ ভক্ত সমাজ, হে আমাৰ ভক্তসকল, আজি কলিৰ ৰাজত্বৰ বাবে পৃথিৱীতে অন্যায় আৰু ধৰ্মৰ গ্লানি বৃদ্ধি পাব। হে আমাৰ ভক্ত, আমি আৰু পূৰ্বৰ দৰে তোমাকক আমি উদ্ধাৰ কৰিব নোৱাৰো। আৰু এতিয়া প্ৰত্যেকে নিজৰ কৰ্মৰ দ্বাৰা আমাৰ লগত লীন যাব লাগিব। এটা কথা সকলোৱে ৰাখিব, কৰ্মৰ পৰা সৃষ্টি হয় ভক্ত, ভক্তৰ পৰা সৃষ্টি হয় ভক্তি, আৰু ভক্তিৰ পৰা সৃষ্টি হয় ধৰ্ম। আৰু সেয়ে আমাৰ লক্ষ্য, সেয়ে আমাৰ উদ্দেশ্য। ভক্ত থাকিলেহে, ভক্তি থাকিলেহে আমাৰ উদ্দেশ্য সাৰ্থক হ'ব। কাৰণ আমাৰ উদ্দেশ্য যথা ধৰ্ম তথা যথা ধৰ্ম তথা
আগেও আপন কর্তব্য অগ্রহ প্রভু ভগবন্ত ঈশ্বর বাপর জন